অৱশেষত ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। মাত্ৰ এদিনৰ পিছতে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেচনৰ সামগ্ৰী। নতুন পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিবলৈ সাজু হওক আপুনিও। দৰিদ্ৰ পৰিয়ালৰ বাবে কোনো কাৰণতে আপোচ নকৰে চৰকাৰে। 1 মাৰ্চৰ পৰা 10 মাৰ্চলৈ লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন। নতুনকৈ কাৰ্ড পোৱা হিতাধিকাৰীসকলেও লাভ কৰিব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীক লৈ কোনো দোকানীয়ে কৰিব নোৱাৰিব খেলিমেলি। 1 গ্ৰামো দৰিদ্ৰক চাউল কমকৈ দিব নোৱাৰিব ৰেচনৰ দোকানীয়ে। দৰিদ্ৰ পৰিয়ালে এটা অভিযোগ দিলেই জেললৈ যাব লাগিব ৰেচনৰ দোকানী। চাউল কমকৈ দিলে গ্ৰহণ নকৰিব চাউল। মনত ৰাখিব, ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট। ফিংগাৰপ্ৰিণ্ট দিলে সংগ্ৰহ কৰক ৰচিদ। ফিংগাৰপ্ৰিণ্ট দিহে সংগ্ৰহ কৰক ৰচিদ। POS মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। মন্ত্ৰী ৰঞ্জিত দাসৰ এই ডাঙৰ মন্তব্য। মাত্ৰ এদিনৰ পিছতে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব ৰেচন। অৱশেষত লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্মা লাইভ।